Hello, welcome back to my YouTube channel. আৰু আজি আমি গৈ আছো লংকাত আমি এজন ভাল ভিডিও ক্ৰিয়েটৰৰ লগ কৰিব কাৰণে আৰু আমাৰ তাত আছে আজি জাভা 350 হৈছে যোৱা শনিবাৰে আৰু জাভা 350 খন অহাৰ পিছত আমি এতিয়ালৈকে এটা ৰাইডো কৰা নাই আৰু আজি ফাৰ্স্ট টাইম আমি লংকা কাকি 2 নম্বৰ কাকিত আমি ৰাইড কৰিম আৰু বাইকৰ এক্সপেৰিয়েন্স লাষ্টত জনাই দিম আপোনালোকক ভিডিওটো শেষলৈকে চাই থাকক আৰু বাইকখন হল এইখন এইখন এই আপোনালোকে দেখা হৈছে জাভা 350 আৰু এইটো চাব পাৰে কন্ডিশন নাম্বাৰ প্লেটো আহা নাই এতিয়ালৈকে আমি তাৰ আগতে এটা ৰাইড কৰি আহোঁ আৰু ক্ৰিয়েটৰজন কোন হয় দেখাবলৈ নিশ্চয় গম পাই যাব বলক ভিডিওটো জাভা 350 cc খন আজি ফাৰ্স্ট টাইম ৰাইড কৰি আছো আৰু ফাৰ্স্ট টাইম ৰাইড কৰাৰ পিছত আমাৰ এক্সপেৰিয়েন্সটো কেনেকুৱা হয় বাৰু মই ভিডিওটোৰ শেষত কৈ থাকিম কিন্তু বৰ্তমান যিমানলৈকে মই ৰাইড কৰি আছো ইমান সময়লৈকে মোৰ তাত এনেকুৱা লাগি আছে যে 160 লৈকে স্পীড দিয়াৰ পিছতো বাইকখন একদম স্মুথলি ৰানিং হৈ আছে বাইকখন একদম ভাইব্ৰেচন কৰা নাই এই বস্তুটো মোৰ ভাল লাগিছে মানে 160 স্পীডত থাকাৰ পিছতো ভাইব্ৰেচন বস্তুটো কৰা নাই একদম স্মুথ আছে বাইকখন স্মুথত গৈ আছে এইটো মোৰ বহুত ভাল লাগিছে বাইকখনৰ ভিতৰত আমি বহুত ভিতৰত গৈ আছো লংকাৰ পৰা বহুত ভিতৰত 2 নম্বৰ কাকি পাৰ হৈ গাঁৱৰ ভিতৰত এনেকৈ সোমাই গাঁৱৰ ভিতৰে বহুত দূৰ যাব লগা আছে এইটো চাওক আপোনালোকে ৰাস্তা একদম ক্লিন আছে চাৰিওফালে জংগল আছে কিন্তু তাৰ পিছতো বহুত দূৰ যাব লগা হৈছে একদম বোৰিং ফিল লাগি আছে ইমান দূৰত গৈ আছো মানে ইমান ভিতৰত গাঁৱৰ ভিতৰত আৰু ক্ৰিয়েটৰজন কোন হয় হয়তো দেখা পালে আপোনালোকে নিশ্চয় চিনি পাব 100% শিওৰ আছো মই যে আপোনালোকে চিনি পাব ক্ৰিয়েটৰজনক দেখা পালে কিন্তু গাঁৱৰ ভিতৰত বহুত ভিতৰত গৈ মানে একদম ভাল লগা নাই আৰু ইমান গাঁৱৰ ভিতৰত একচুয়ালি গাঁৱৰ ভিতৰত ফুৰিলে অলপ ভাল লাগে কিন্তু লগাতকে বেছি হৈ গ'লে আকৌ দিগদাৰি হৈ যায় ন আকৌ এইটো চাওক আপোনালোকে ৰাস্তা মানে শেষ নহয় আৰু ৰাস্তা বহুত ভিতৰলৈকে যাব লাগে আৰু মেইন ৰোডৰ পৰা হয়তো আমি অলমোষ্ট 30 কিলোমিটাৰ ভিতৰত আহিছো তাৰ পিছতো এয়া গৈ আছো এতিয়ালৈকে 30 কিলোমিটাৰ ভিতৰত অহাৰ পিছতো ৰাস্তাৰ কোনো শেষ নাই এইটো চাওক জংগলৰ ভিতৰে বহুত ভিতৰত যাব লাগে আৰু এনেকৈ গৈ কি কৰিম এতিয়া আৰু বাইকখনো কিন্তু মানিব লাগিব ইমান স্পীড আৰু বাইকখন ইমান স্মুথ গাঁৱৰ মাজে ৰাস্তা শেষ নহয় ইমান বেছি ৰাস্তা বাপৰে বাপ ইমান ভিতৰত থাকে আৰু এই সব ভিউ আহি ফাইনেলি আমি তেখেতৰ ঘৰত এণ্টাৰ কৰিছো আৰু এই বেনাৰটো দেখা পাই হয়তো আপোনালোকে চিনি পাইছে অলৰেডি ক্ৰিয়েটৰজন কোন হ'বলৈ গৈ আছে আৰু আমাক ইয়াত অলপ ৱেট কৰিব দিছে আহি আছে তেখেতসকলে এইটো আমাৰ জাহাংগীৰ আলম আৰু এখেতে 7-8 বছৰ বয়সত কমচে কম এজন গিটাৰৰ পৰা ধৰি পিয়ানোৰ পৰা আদি সব ইত্যাদি বজাব পাৰে এতিয়া অলপ আমি মানে আহিলো ইয়াতে আজি লংকা কাকি 2 নম্বৰ কি বুলি কয় এইটো পিলা বজাৰ ওচৰত তেখেতসকলৰ আমতলা গাঁওখনৰ নাম হ'ল আমতলা আৰু আহি আগতে সিহঁতক লগ কৰিলো তাৰপিছত মই দেখা পালো ইয়াৰ গিটাৰ বজোৱা বা পিয়ানো বজোৱা বহুত এক্সপিৰিয়েন্স আছে আৰু সৰু বয়সত ইমান ভালকে বজাব পাৰে তাৰ কাৰণে মই তাক এখন আমাৰ অসমীয়া গামোচাৰে আদৰণি জনাইছো আৰু এখন মই মোৰ বাইদেউ তেখেতক ইমান ধুনীয়া এটা হেৰি কৰাৰ কাৰণে ষ্টাৰ্টআপ কৰাৰ কাৰণে ছ'চিয়েল মিডিয়াত সেইকাৰণে মই তেখেতকো এখন গামোচাৰে আদৰণি জনাইছো এইটো হ'ল আজিৰ হেৰিটো আৰু এই ব্লগটো আজি ইয়াৰ পৰাই সমাপ্ত হ'ল ধন্যবাদ